নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে? মই ভালে আছোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। আজি মহাশিৱৰাত্ৰি পূজা আৰু এই মহাশিৱৰাত্ৰি পূজাৰ উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত নাৰিকলী শিৱ মন্দিৰ প্ৰাংগণ। আৰু এই নাৰিকলী শিৱ মন্দিৰ প্ৰাংগণত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজ উপস্থিত হৈছে এই নাৰিকলী শিৱ মন্দিৰ প্ৰাংগণত আৰু লোকাৰণ্য হৈ পৰিছে এই নাৰিকলী শিৱ মন্দিৰ প্ৰাংগণত। শাৰী শাৰীকৈ লাইন পাতি আছে। কি খবৰ? মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছে নাৰিকলী শিৱ মন্দিৰত। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমাৰতো প্ৰত্যেক বছৰে অতীজৰে পৰা চলি আহিছে। আমাৰ দৰং গৌৰৱ, অসম গৌৰৱ, নাৰিকলী শিৱ মন্দিৰ চলিয়ে আছে। আৰু এইবাৰো দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। ৰাতি 4মান বজাৰ পৰাই মানে মানুহৰ এই নামি নিচিকাখন হৈ আছে। ৰাতিপুৱা 4 বজাৰ পৰাই একে পৰিৱেশ হৈ আছে। ভিতৰলৈ গ'লে দেখা পাব। ঠিক আছে। আৰু এনেদৰে সকলো ৰাইজ উপস্থিত হৈছে। সকলো আমাৰ চিয়া কি পাইছা? কি কি লৈ আহিছা? মই দেৰি হ'ল মন্দিৰত আহি লগ পালোঁ মোৰ বান্ধৱী। কি খবৰ? শিৱৰ পৰা কিবা আশীৰ্বাদ ল'লি? নিজৰ লগতে আনৰো সমাজখন সকলোবিলাক বঢ়িয়া। আৰু এই মহাশিৱৰাত্ৰিত মই বৰ্তমান উপস্থিত আছোঁ নাৰিকলী শিৱ মন্দিৰ। আৰু নাৰিকলী শিৱ মন্দিৰত আহি মই দেখিলোঁ ইউনিটি অফ ব্লাড ডোনেশ্যনৰ এটি স্বেচ্ছাসেৱী সংগঠন। এওঁলোকৰ উদ্দেশ্য হ'ল ৰক্তদানৰ উপৰিও এওঁলোকে বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে সমাজৰ হকে। আৰু আজি খাদ্য পানী বিতৰণ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? ইউনিটি অফ ব্লাড ডোনেশ্যনে আজি মানে মহাশিৱৰাত্ৰিত আমাৰ এই নাৰিকলী মন্দিৰত আমি বিশুদ্ধ পানী মানে যোগান ধৰি আছোঁ ৰাইজৰ কাৰণে, ভক্তপ্ৰাণ ৰাইজৰ কাৰণে। এইখিনিয়ে মোৰ ক'বলৈ। আন এজন সদস্য আছে। আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইউনিটিয়ে সদায় সমাজৰ কল্যাণমূলক কামৰ লগত জড়িত হৈ আছে। কোনোবা ৰক্তৰ অভাৱত থকা ব্যক্তিক ডক্তৰে সহায় কৰিছে। কাৰোবাক পঢ়াৰ ক্ষেত্ৰত যদি কোনোবা মানে কিতাপ কানিৰ ক্ষেত্ৰত বা যোগান ধৰিব পাৰে তেওঁলোকে কিতাপ যোগান ধৰিছে। গতিকে ইউনিটিয়ে যিকোনো সময়তে সমাজৰ কল্যাণমূলক কামত অনাগত দিনতো কৰিব আৰু বৰ্তমানেও কৰিব। হয়। আৰু এনেদৰে ইউনিটিয়ে আলোচনাখন হৈ আছে বিভিন্ন সময়ত আমি দেখি আহিছোঁ। আন এজন সদস্য আছে মোৰ লগত। আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? বহুত বহুত ধন্যবাদ। প্ৰথমতে সকলোকে শিৱৰাত্ৰিৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়। আমাৰ দৰং জিলা এটি স্বেচ্ছাসেৱী অনুষ্ঠান ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ। তেওঁলোকে ৰক্তদানৰ লগতে বিভিন্ন কামত বিভিন্ন সহযোগ কৰি আহিছে। আজি ঠিক তেনেকৈ আমি আজি বিশুদ্ধ খোৱা পানী বিতৰণ কৰিছোঁ। ভাল লাগিছে সকলোকে আহিব। হয়, এনেদৰে ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছে ৰক্তদানৰ উপৰিও সমাজৰ ইটো কাম ভাল কাম কৰি আছে। আৰু এনেকৈ য'তে যাওঁ মানে চব শিৱ ভক্ত এটাই দুখ কি কবি আৰু দুখটো বুজি পাইছে নহয় ৰাইজ? চালি গমে পাবি দুখ সেইটোৱে দুখ যিটো ক'বা নোৱাৰি সেইটোৱে দুখ। আৰু এতিয়া ভোগ খাব আহিছোঁ, ক'ব পাৰোঁ নোৱাৰোঁ, ভিতৰত সোমাব নোৱাৰোঁ। কি খবৰ? এইফালে খাই আছে পুৰা বহিব জেগা পোৱা নাই, ভিতৰত খাই আছে। প্ৰসাদ মহাদেৱৰ প্ৰসাদ খাব পাৰি, ধুনীয়া। আৰু এতিয়া আমিও খাব নাপাইছোঁ। আৰু বহু অপেক্ষাত আমাৰ হিচাপ প্ৰসাদ আহি গ'ল। মেজৰ 3টা হ'লে চকাকেন 4টা হ'ব। যদি 4 আকৌ যদি মেজৰ 3টা হয়, যদি মহাদেৱ আছে আৰু হয়তো লিখাটো উল্টা হ'ব পাৰে বাৰু। আৰম্ভ কৰি দিলোঁ আৰু বঢ়িয়া। আপুনি চাই ল'ব বাৰু, মই চাওঁ বাৰু। গৰমে আছে এই লাহে লাহে আহা। গৰমত আৰু ময়ো আৰম্ভ কৰোঁ। কি খবৰ? ভাল আছা?
হৰ হৰ মহাদেৱ। বিয়াহে আয়ুতি और পার্বতীর বিয়া আৰু এনেদৰে ভক্তবান ৰাইজে এগছি বন্তি শৰাই নৈবেদ্য অৰ্পণ কৰিছে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আৰু লগতে মোৰ ফালৰ পৰা প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। সকলোৰে মংগল, সকলোৰে দুখবোৰ নাইকিয়া হওক। আজি ভিডিঅ'টো ইমান আছিলে। সকলো সুখী হোৱা, সুখত থকা। পুনৰ অন্য এটা ভিডিঅ' লগ পৰে। আজিলৈ বাই বাই।